অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম গাটো ধুই আহিলো পঢ়িব লাগিব পঢ়া আগত চুলিখিনিকে বনাই লওঁ নেকি চুলিখিনি বনাই লওঁ ৰ আজি কিতাপখনকে লৈ লওঁ নহ'লে সিহঁতে পাছ কৰি যাওঁ মই আকৌ ফেইল কৰি যাম দেই পঢ়া আগত অৰুণলে ফোন এটা মাৰি লওঁ যিটো চোকা ল'ৰা সি পঢ়ি আছে চাগে সুধি লওঁ পৰীক্ষা হ'বনে নহয় আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে এহেঁতি ঘৰতো আনটি নিদিয়ে স্কুলতো আনটি নিদিয়ে এহেঁতৰ পৰা উপায় নাই আৰু অৰুণলে আৰু এটা ফোন মাৰি লওঁ হেল্ল' অ' ভাই পৰীক্ষা হ'ব নাই বে মোৰ বহুত টেনশ্যন বে মই পঢ়া মেলা নাই ন পৰীক্ষা নহয় অ' CBSE কেঞ্চেল কৰিলে বাদ দে চবেই কোৱাটো নেলাগে ন পৰীক্ষা নহয় বাদ দে এই CBSE কেঞ্চেল কৰিলে ন আমাৰো কৰিব মই এয়া গেম খেলি আছো বাদ দে না পৰীক্ষা কেঞ্চেলে কৰিব পঢ়িনো কি কৰিম বাদ দে পঢ়া শুনা বাদ দিলোঁ হয় বাদ দে পঢ়িবলৈ পৰীক্ষা নহয় আৰু কি পঢ়িবি CBSEটো কেঞ্চেল কৰিলে আমাৰো কৰিব A few moments later. মোৰ তাৰ কথা বিশ্বাসেই নহয় ৰজনীলে ফোন এটা মাৰি চাওঁ অ' ভাই মই ফোন মাৰিছিলোঁ গম পাইছোঁ তাক মই তাক ফোন মাৰিছিলোঁ সি বোলে পৰীক্ষা নহয় বুলি কৈছে বে কেঞ্চেল কৰিব বুলি কৈছে কিন্তু আকৌ হ'ব বুলিও কৈ আছে নহয় অঁ হয় নেকি তই ময়ো পঢ়া নাই তই জানই দেখোন মই আগৰ পৰাই নপঢ়ো পঢ়াই নাই যে মই ভালেই কৰিছ মই তেতিয়া আজি নপঢ়ো আৰু চবৰ পৰা যেতিয়া নহয় শুনিলোৱে ন হ'ব দে আজি পাৰ্টি এটা খাই দিওঁ নেকি কালিলৈ তই যে চবাই কবে পইচা নাই হ'ব তোৰ ভাই আছে তোৰ টেনচন কেলে ল পইচা মই দিম বে কাইলৈ তই মোৰ ঘৰত আহি যাবি 11টা বজাত অৰুণক মাতিম অৰুণক মাতি দিম তই কাইলৈ মোৰ ঘৰত 11টা বজাত আহি যাবি ছটা বাজিলে অকণ পঢ়িয়ে লওঁ পাৰ্টি খাব যাব আছে ন নটা বাজিলে ৰজনীলৈ ফোন এটা মাৰিলোঁ হেল্ল' উঠিলি নাই পাৰ্টি খাব যাব আছে না মই উঠিলোঁ বে ৰক মই ফটককৈ গা চা ধুই লওঁ থকা মই তোক ফোন মাৰি দিম চাৰে 9টা বাজি গ'ল পাগল এতিয়ালৈকে আহিয়ে পোৱা নাই মোৰ মতে সি থাকে পঢ়ি আছে দেই সেইটো মোৰ মতে পঢ়ি বহুত চোকা ন দে কেনে আমি এঘণ্টা পঢ়ি লওঁ আকৌ তেতিয়াহ'লে সি নাহিলে আহিব নাহিলে মই অকলেও যামগৈ
নৃত্য হ'ল মানৱ সম্পৰ্কে অধ্যয়ন কৰা এক আধুনিক বৈজ্ঞানিক বিষয় এইটো ৰজনী কৈতো পাগল এতিয়া আনিব পাৰি নেকি কিতাপখন অকণ নমিলে সেইটো মই পঢ়ি আছো আহিলি বহ তই ইমান দেৰিকে আহিলি কেনে এই নহয় মোক শুন মোৰ যে বেলেঞ্চটো নাই তোক যে ফোনটা মাৰিম বুলি আজি ৰাতিপুৱা মোক খতম হৈ যায় বেলেঞ্চটো তাৰ তই সময় জানো কেইটাত আহিছ এইবিলাকে মানুহত যায় নেকি পাৰ্টি খাবলৈ যাওঁ সেইফালে কৰোণা মহামাৰী দিন তইতো গম পাইছ নাই এতিয়া বল দেৰি নকওঁ আৰু বল ইচ্ছা আকৌ এইটোকে ভাই এইটোকে শুয়ে আছে শুইয়ে আছ কি হ'ল তই মাতিছিলে ফোন কৰিব 11 টাইমটো চা তই চাই ল ঘড়ী টাইম কেইটা বাজিলে তই আমাক ফোন কৰি মাতিছিলি নাই তই আকৌ শুই আছিলি নেকি আমি গেধা মানুহ গম পাইছ আমিও না বে বাদে বল শুনিলো কথাটো শুনিলো আমি চা ভাই লকডাউনত শুনো লকডাউনত উঠো গম পাইছ হ'ব বিয়ংকাই আছা নাই আজি এইখিনি খাম আকৌ গম পাইছ নাই আমি একো নহয় এইখিনি খাম নাই এইটো হ'ব নোৱাৰি একো নহয় আজি কাৰণে ইয়াত ভালকে ইয়াত মানে কোনো একো নাই গম পাইছ ইয়াত ভালকে বহি খালে অকমান টেষ্ট কৰি যাম তাৰপিছত অকমান খালে একো নহয় একো কি মাল খুৱাইছ বে মাথাটো ঘূৰাইছে এইটো বহুত ভাল কৰিলেও হয় একো কি কৰিছ খাই নাই সি খাব নোৱাৰে কি ক খাব লাগিব খাব লাগিব কৈছো নাই তো অকমান একো নহয় অকমান নেখাও বে আমি যাওঁ বে পাহৰি গলো বে মই কি খুৱাইলে মোৰ একো মনত নাই ভালকে যাবি আমি যাওঁ ভালকে মোক যে হেল্প কৰিলে মই বহুত ভাল পালো সিহঁতে মোৰ লগত বহুত গাদ্দাৰি কৰি আছে গম পাইছো মোৰ পেমেণ্টটো লওক সেইটো লওক হ'ব মই মধুৰাহিম মাৰিলা বেগবি তুমিও শুনা আকৌ শুনা এই মোৰ লগৰ দুটা আছে মোক সদায় জব দিয়ে সিহঁতে নপঢ়ো বুলি কয় সিহঁতে কিবা এটা আইডিয়া ল'ব নাবি নম্বৰ দিয়া নম্বৰ নোৱাৰিবা বে মই মাতি এটা পেক খুৱাই দিম চব পাহৰি যাব বে শুনে নাই সিহঁতক কিবা এটা আইডিয়া ল'ব না কি লগা তুমি এপে খাই লোৱা মাৰি মাৰিলা তুমি তুমি লোৱা মা দে মা চেছ বৰ কাৰা হৈছে বনাইছে কোনে শুনা নাই সিহঁতক আইডিয়া এটা ল'ব আমি নম্বৰ দিয়া মোক নম্বৰ ক'লো নাই নম্বৰ নেলাগে সিহঁতৰ সিহঁতক ফোন কৰি মাতি মই খুৱাই দিলে সিহঁতি ফিটিং হৈ যাব শুনা মই আইডিয়া এটা ওলালে খোৱা ব্ৰ সিহঁতক আমি কাইলৈ মাতিম পাৰ্টি খাবলৈ সিহঁতক মদ চদ খুৱাই চব প্লেন কৰি দিম একদম পেল হ'বনে তুমি খাৰা খাৰাটো আনিবা হ'ব ব্ৰ তুমি টেনশ্যন নাই পইচা মই দিম পইচা তুমি দিবা মই দিম কি লাগে হ'ব আজি যাবা আকৌ ড্ৰাই ফ্ৰাই লৈ আনিব ব্ৰ অকণ খাই দিওঁ নেকি অকণ নোৱাৰি দিয়া তুমি চেছ য়েছ ব্ৰ মা নোৱাৰিম হৈ গ'ল দে ব্ৰ থাকা বাই বাই এইফালে সিহঁতক যে সিহঁতে মোৰ লগত যে বেগেনা দিছিলে ন সিহঁতক এটা ডাঙৰ বেগেনা দিলে সিহঁতে যে এতিয়া যে লাইফতো এৰিব নোৱাৰে আৰু
বহুত বেয়া হৈ যাব মই কিমান বেয়া মোতকৈ 3 গুণ বেয়া হৈ যাব যোন যেনেকুৱা তাক তেনেকুৱা কৰিব লাগে হাই গাইজ আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব তো আৰু এটা কথা আপোনালোকক কৈ দিছোঁ আমাৰ এই ভিডিঅ'টোত এটা চিন আছে যে এলকহলৰ ওপৰত কিন্তু সেই চিনটো আমি একেবাৰে মিছা আমি ডুপ্লিকেট কৰি বনোৱা হৈছে কিন্তু আপোনালোকে সঁচা ভাবি নল'ব কাৰণ এনেকুৱা বহুতো মানুহ আছে যে এই চিনটো সঁচা ভাবি ল'ব পৰা কিন্তু আমি বাৰম্বাৰ কৈছোঁ যে একেবাৰে মিছা চিন